নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মিষ্টাৰ.ডুল। আজি আমি যাম লগৰ এজনৰ জন্মদিন বৰনামঘৰত এখন শৰাই দিছিল তালৈ মাতিছিল আৰু আমি পিঠাখোৱা বৰনামঘৰত একেবাৰে ৰাস্তাত লগ পাম বৰক। এয়া ঘৰৰ পৰা ওলাই চেণ্টাৰৰ পৰা ওলোৱা ঘৰৰ পৰা ওলালোঁ। আজি আৰু বৰনামঘৰত গৈ আছোঁ। তাৰপৰা দিয়াৰ মানে স্কুলৰ এপ্লিকেশ্যন এখন দিবলগীয়া আছে। ইণ্ডিয়ান আৰ্মি ইণ্টাৰভিউ দিব যাব, স্কুলৰ পৰীক্ষা আছেতো, তাতে এপ্লিকেশ্যন এখন দিব গৈছে। তাত সোমাই একেবাৰে পিঠাখোৱা বৰনামঘৰত যাম। তাকে আগলৈ চাই থাকিব ভিডিঅ'টো, আগত লগ পাই আছোঁ। স্কুল পাম আৰু ইয়াতে ৰাইট চাইডে এখন কেঞ্চাৰ হস্পিটেল আছে। কেমেৰা দেখাই দিছোঁ চাওক, এখন কেঞ্চাৰ হস্পিটেল হয়। এইবছৰ হৈছে আৰু কমপ্লিট হৈ গ'ল। তাৰপিছত ইয়াৰ স্কুলো পাইছোঁহি। ইয়াৰ এপ্লিকেশ্যনখন দিওঁ, দি লৈ তাৰপিছত ওলাই আছোঁ। আগত লগ পাই আছোঁ ভিডিঅ'টো। এই এপ্লিকেশ্যন দি লৈ ওলাইছোঁহি বৰ্তমান স্কুলৰ পৰা। আৰু এয়া আহি পিঠাখোৱা বৰনামঘৰ গেটখন পাইছোঁহি। গেটখনৰ পৰাও 1 কিলো 1.5 কিলোমিটাৰমান যাব লাগিব নামঘৰটোলৈকে। মানে এতিয়া ৰাস্তাকে বৰনামঘৰত লগ পাম ব'লক। এয়া আহি পাইছোঁহি আৰু বাৰ্থডে পাৰ্টি এইটো বাৰ্থডে পাৰ্টি দিছে। এতিয়া নাম গাব, নামত বহোঁ আৰু চাওক এয়া নাম গাব আৰম্ভ কৰিছে। নাম সামৰিছে আৰু মাজত ভিডিঅ' নকৰিলেও নাম গাই থাকোঁতে নাম সামৰিছে। এয়া প্ৰসাদ দিছে। প্ৰসাদৰ পাত এখন ঘৰলৈও আনিব দিছে বাৰু।
অন্নমুঠিৰ আয়োজন কৰা হৈছে। এতিয়া ভিতৰতে দিব তাতে খিচিৰি খাই বই লাগে অকণমান জিৰণি লৈছোঁ, বহিছোঁ আৰু তাৰপিছত ঘৰলৈ যাম আৰু। বৰনামঘৰ পৰা আহি গেটৰ ওচৰত পালোহি আৰু ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। শ্বেয়াৰ বাবে আপোনাক ধন্যবাদ। লগতে ভিডিঅ'টো ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু